BPF दोलोनि CWC नि सोद्रोमा बारग' MLA आसाम फुटबल एसोसिएशननि नेहाथारि हेमेन्द्रनाथ ब्रह्मआ UPPL आव हाबबाय। BTC नि राजखान्थि थासारिखौ सोलाय-सोल' नुनो मोनदोंसै। गुबुन गुबुन आफाद गौथुमफोरनि दैदेनगिरिफोरा दले-बले UPPL राजखान्थि दोलोआव हाबफैनायखौ नुनो मोनदों। बे समावनो BPF दोलोनि सासे गोख्रों मावथि आरो CWC नि सोद्रोमा आसाम फुटबल एसोसिएशननि नेहाथारि आरो बारग' MLA हेमेन्द्रनाथ ब्रह्मआ दिनै UPPL दोलोआव हाबफैबाय। क'क्राझाराव थानाय मिरु UPPL दोलोनि मावखुलियाव गोदानै हाबफैनाय बारग' MLA हेमेन्द्रनाथ ब्रह्मखौ समबाराव आर'नाइजों बरायो UPPL दोलोनि आफादगिरि प्रमद बर'आ। बे हाबाफारियावनो गुबुन गुबुन आफाद गौथुमफोरनि सा 50 दैदेनगिरिफोर आरो मावफारियाफोराबो UPPL राजखान्थि दोलोनि आदर्शखौ मोजां मोननानै जयेन जाफैयो। खौरांगिरिनि सिगाङाव मिरु UPPL राजखान्थि दोलोनि आफादगिरि प्रमद बर'आ बुङो दि BPF दोलोनि सासे गोख्रों मावथि सोलोंथाइगिरि आरो गेलेनाय बिथिङाव मैखोमै खामानि मावबोनाय बारग' MLA हेमेन्द्रनाथ ब्रह्मखौ UPPL दोलोआव बरायनो मोननानै जोबोद गोजोननाय फोरमायो। आरो BTC आव बयनिख्रुइबो गेदेर जेंनाया जादों गुबुन गुबुन हारि माहारिनि गेजेराव गोजोन खौसेथि अनलायनाय गैलायै। बिनि थाखायनो BTC आव मोजां सरकार आरो मोजां खुंथाय आरो सोलायनाय लाबोनो थाखाय ओनसोलनि सुबुंफोरानो दोलै नोगोरै UPPL दोलोआव जयेन जाफैदों होननानै बुङो आरो जेब्लाबो दोलोआ बिथांमोनखौ बरायो होननानै बुंबावो। ओरैहाय खौरांगिरिनि सिगाङाव बारग' MLA हेमेन्द्रनाथ ब्रह्मआ बुङो दि आं रावजोंबो दुखु मोननानै दोलो नागारनानै फैयाखै। इयुनाव मोजां थांखिजों खामानि मावनो थांखि लानानैसो UPPL आव हाबफैदों। माननीय आमार UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতৰ লগত কাম কৰি থকা বিভিন্ন পৰ্টফলিঅ'ৰ বিভিন্ন বিষয়ববীয়াসকল আৰু ইয়াতে উপস্থিত মোৰ সতীৰ্থ আজি UPPLত যোগদান কৰিবলৈ অহা মাননীয় আমাৰ কৰ্মীসকল আৰু সাংবাদিক বন্ধুসকল আৰু UPPLৰ মাননীয় কৰ্মবৃন্দসকল ক'ব লগা এখন নাই। মই কাৰো লগত শত্ৰুতা কৰি বা কাক বা বেয়া পাই পেলাই BPF এৰি পেলাই UPPLত যোগদান কৰা নাই। কাৰণ মই জানো যে হয়তো আমাৰ দলৰ পৰা BPFৰ পৰা হয়তো কোনোবাই হয়তো ৰাষ্ট্ৰীয় দলত যাব পাৰে, কোনোবা হয়তো বহু ধৰণৰ চিন্তা কৰি আছে। কিন্তু মোৰ চিন্তাধাৰাটো কি হ'ল, আমি BTC চুক্তিৰ পিছত BPFৰ লগত লাগি যিমান কাম কৰিব লগা আছে আমি কৰিছোঁ আৰু লগতে মানে BTC একৰ্ডৰ যিটো ইমপ্লিমেণ্টেশ্যন এতিয়াও অৱশ্যে ফুল ফ্লেজত হোৱা নাই, এতিয়াও বাকী আছে। তাৰ কাৰণেও আমি ডাইৰেক্টলি ইনডাইৰেক্টলি আমি কাম কৰি আহিছোঁ আৰু সমূহ ৰাইজৰ ভাল কথা চিন্তা কৰিয়েই মানে আমি কাম কৰিছিলোঁ। আৰু বিশেষকৈ মই আগতে আপচুৰ লগতে আছিলোঁ, কাৰণ মোৰ ক'বলৈ গ'লে যিটো পলিটিকেল কেৰিয়াৰ আপচুৰ লগত থাকি পেলাই যিটো মোৰ মানে আৰম্ভ হৈছিল পলিটিকেল কেৰিয়াৰ, য'ত মোৰ ইচ্ছাই নাছিলে মানে ৰাজনীতিত অহাৰ কাৰণে। কাৰণ মই 1996 প্ৰথম মানে MLA হৈছোঁ। তাৰ আগতে মানে তাৰ প্ৰথম যিটো ইলেকশ্যন তাতেও মোক বহুত মানে প্ৰেছাৰ দিছিলে। মই কিন্তু এইটো এভইড কৰি পেলাই যে মই এতিয়া নালাগে, মই এতিয়া মানে মই কলেজ তাৰপিছত ফুটবল ফিল্ড তাৰপিছত ঘৰটো লৈ ব্যস্ত আছোঁ, সেইকাৰণে মই ৰাজনীতিত নাযাওঁ। নহ'লে মানে আমাৰ 28 নম্বৰ সমষ্টিত জবৰদস্তি মোক মানে ফেঞ্চিং ব্ৰহ্মই ধৰিছিলে যে কণ্টেষ্ট কৰিব লাগে বুলি। মই কিন্তু কৰা নাই, কাম কৰিম, লগত থাকি পেলাই কাম কৰিম। আৰু এতিয়াও মই কৈছোঁ যে মই কোনোবা হাগ্ৰামাক বেয়া পাই অহা নাই, হাগ্ৰামাৰ লগত মোৰ কোনো মানে ডিফাৰেঞ্চ নাই আৰু তেখেতক মই বেয়া পাই পেলাই UPPLত যোগদান কৰা নাই। মোৰ এটা কথা চিন্তা যে চবেই যদি ৰাষ্ট্ৰীয় মানে বেছিভাগ মানে জনা শুনা মানুহবিলাক যদি ৰাষ্ট্ৰীয় দলত যায় তেতিয়াহ'লে BTCখন কোনে চাব? বা BTCত এতিয়া নতুনকৈ চুক্তি হৈছে, এই চুক্তিবিলাকৰ ৰূপায়ণৰ ক্ষেত্ৰত মানে প্ৰমোদ বড়ো অকলে নোৱাৰে, তাক সহায় কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। যেনেকৈ আমি BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ মাননীয় প্ৰাক্তন চিফ ডাঙৰীয়াক আমি সহায় কৰি আহিছিলোঁ, ঠিক তেনেকৈ
একে ধৰণৰ চিন্তাধাৰা লৈ পেলাই আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে লগত আহিছোঁ আৰু যাহাতে ভৱিষ্যতত মানে বিটিআৰৰ যিটো চুক্তি এই চুক্তিটো অক্ষৰে অক্ষৰে মানে ৰূপায়ণ হয় তাৰ কাৰণে আমি অহৰহ কাম কৰি যাম আৰু লগতে এটা কথা কৈছোঁ যে উপস্থিত আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। বিশেষকৈ আজি আমি সকলো আনন্দিত হৈছোঁ যে আমাৰ দীৰ্ঘদিন ধৰি বড়ো ৰাজনীতিত বিভিন্ন পথত থাকি কাম কৰি অহা আৰু বিশেষকৈ বড়ো জাতি গঠনৰ যি প্ৰক্ৰিয়া ইয়াত আৰম্ভণিৰ পৰাই নেতৃত্ব দি অহা আমাৰ হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া আজি আমাৰ পাৰ্টিত মানে জইন কৰিছে। আগতো আছিলে কিন্তু এতিয়া জইন কৰিছে বুলি আমি পুনৰ কৈছোঁ এই শব্দটো। তেখেত এজন শিক্ষাবিদ আৰু অসমৰ খেল জগতত তেখেতৰ যথেষ্ট অৰিহণা আছে। চ' তেনেকুৱা এজন ব্যক্তি আমি আগত আহি আমাক নেতৃত্ব দিয়াটো আমি বিচাৰোঁ। গতিকে আজিৰ পৰা তেখেতে আমাৰ পাৰ্টিত জইন কৰি আমাৰ থিংক টেংক হিচাপে আমাৰ উপদেষ্টা হিচাপে আমাৰ কাম কৰিব আৰু আমাৰ অঞ্চলটো উন্নয়ন কৰাৰ কাৰণে আমাৰ অঞ্চলটো বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতৰ নিচিনা ব্যক্তিৰ খুব প্ৰয়োজন। যোৱা 17 বছৰত যিটো BPFৰ শাসন আছিলে ইয়াত মানে যিবিলাক জ্ঞান বা নলেজ সেইবিলাক বেছি গুৰুত্ব দিয়া অহা নাই। যিসকলৰ প্ৰতিভা আছে, যিসকলৰ জ্ঞান আছে, যিসকলৰ ক্ৰিয়েটিভ আৰু ইন'ভেটিভ নলেজ আছে, যিসকলে এটা সমাজখন এটা ডাইৰেকশ্যন দিব পাৰে সেই ব্যক্তিসকলক কোনো গুৰুত্ব দি অহা নাই। যাৰ কাৰণে আজি BTCৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টত অগাধ দুৰ্নীতি হৈছে। কোনো এটা স্কিম প্ৰপাৰলি ইমপ্লিমেণ্ট হোৱা নাই। শিক্ষাৰ ক্ষেত্ৰতে হওক, হেল্থ ছেক্টৰতে হওক, বিভিন্ন ছেক্টৰত কোনো এটা স্কিম প্ৰপাৰলি ইমপ্লিমেণ্ট হোৱা নাই। সেইকাৰণে আজি জৰাজীৰ্ণ অৱস্থাত থাকিব লগা হৈছে। আমি গাঁৱে ভূঞে ঘূৰি পেলাই যিটো দেখিলোঁ ইয়াত ৰাস্তা ঘাট ভাল নহয়, মানুহৰ সমাজ জীৱনটো মানে খুব এটা কঠিন পৰিস্থিতিত আছে। দুখীয়া গৰীব মানুহৰ কাৰণে কোনো আঁচনি নাই, নিবনুৱাসকলৰ কাৰণে বহুত সমস্যা আৰু সবচে ডাঙৰ কথাটো হ'ল BTC অঞ্চলত বসবাস কৰা কোনো এটা জনগোষ্ঠী সুখী নহয়। তো এই কাৰণে আজি আমাৰ মাজত বিভিন্ন পৰিৱেশ পৰিস্থিতি সময়ে সময়ে দেখা দি আছে। তো সেইকাৰণে আমি খুব দুখিত সেই পৰিৱেশবিলাক দেখি পাই পেলাই আৰু এইবেলি UPPL পৰিৱৰ্তনৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকক লৈ পেলাই এটা যাত্ৰা কৰিছোঁ আৰু সেই পৰিৱৰ্তনৰ যাত্ৰাৰ মাজেৰে এটা সুস্থ সমাজ গঢ়াৰ কাৰণে সম অধিকাৰ সমমৰ্যাদা প্ৰদান কৰাৰ কাৰণে সকলোকে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আৰু উন্নয়নটো ক্ষিপ্ৰতাৰে আগুৱাই লৈ যোৱাৰ কাৰণে এইবেলি UPPL এটা আমি আঁচনি তৈয়াৰ কৰিছোঁ।